हेलो फ्रेंड्स, আজি মই আপোনালোকলৈ আগবঢ়াইছো এটা গুলাব জামুন ৰেচিপি আৰু চেনেলটো যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিব। এতিয়া মই লৈছো সুজি 1 কাপ, আমুল তাজা গাখীৰ এটা, গৰু ঘি, ৰিফাইন তেল, ডালডা ঘি আৰু ইলাচি। এতিয়া আহক ভিডিওটো আৰম্ভ কৰো। এতিয়া মই এখন কেৰাহীত গৰম কৰিবলৈ দিছো। তাত দিম মই ঘি অলপ দিছো যাতে গুলাব জামুনখিনি ভাজোতে লাগি নধৰে। ঘিখিনি গলিবলৈ দিছো। ঘিখিনি গলিছে। তাৰ পৰা এতিয়া দিম মই গাখীৰখিনি দিম। সকলোতে লাগি গৈছে ঘিখিনি। এতিয়া গাখীৰ দিম। গাখীৰ মোৰ বেছি নহয়, এপোৱা 13 টকীয়া পেকেট এটা। তাৰ জোখে 1 কাপ লৈছো সুজি। এতিয়া মই গাখীৰখিনি দি দিলো। এতিয়া গাখীৰখিনি মই লৰাই থাকিম যাতে তলত লাগি নধৰে। আৰু এতিয়া দিছো ইলাচি গুড়ি, গোন্ধটো ভাল আহিব। এতিয়া লৰাই আছো। গাখীৰখিনি গৰম হৈছে। লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। আৰু এতিয়া মই সুজিখিনি দিম, অলপ অলপকৈ দিম। অলপ অলপকৈ দি লৰাব লাগিব। সুজিখিনি সকলোখিনি দি দিছো। এতিয়া 1 কাপ ধুনীয়া জোখত হৈছে। লৰাই লৰাই আছো। ইয়া লাহেকৈ শুকাইছে আৰু সুজিখিনি লৰাই থাকিব যাতে অলপ টান হয়, বেছি টান নকৰিব। যিমান পাৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। এয়া মোৰ হৈ গৈছে সুজি। এতিয়া নমাই দিম সুজিখিনি। এতিয়া ঠাণ্ডা হ'বলৈ দিম অলপ। ঠাণ্ডা হোৱাৰ পাছত এতিয়া মঠিব লাগিব, খুব ঘি দি মঠিব লাগিব। এতিয়া দিছো মই সোডা অলপ, খোৱা সোডা অকণমান দিছো। ভালদৰে মঠিব লাগিব। এতিয়া মই সুজিখিনি মঠি আছো। ইয়া অলপ ঘি দি দিছো। ঘি দিলে ভাল হয় মঠিবলৈ। এনেকৈ মঠি থাকিব। তেতিয়াহে গুলাব জামুনটো ভাল হয়। এয়া মঠা হৈ গৈছে আৰু অলপ মঠিব লাগিব। লাহেকৈ মোৰ হৈছে আৰু মঠা। যিমান মঠে সিমান ভাল হয়। এয়া হৈ গ'ল মোৰ মঠা। এতিয়া লাডু কৰিম। লাডুটো যিমান জোখত হয় সেইটো নিজৰ কথা, যিমান জোখত বনায় আৰু আপুনি। এয়া মই এনেকৈ বনাইছো গোল গোলকৈ, ইমানটো জোখত। মোৰ 21টা হৈছে লাডু। এনেকৈ বনাইছো চক যাতে ফাক নাথাকে, নহ'লে ফাটি যাব তেলত দিওঁতে। এতিয়া মই চুগাৰ চিৰাপখিনি বনাই লওঁ। মই 1.5 কাপ চেনি লৈছো আৰু 1.5 কাপ পানী দিছো। এতিয়া ইয়াত ইলাচি দিম। পানীখিনি দিছো। পানীখিনি দিয়াৰ পিছত এতিয়া ইলাচি অকণ দিম যাতে গোন্ধটো ভাল আহে।
ইলাচি দিছোঁ আৰু এতিয়া চুগাৰ চিৰাপখিনি উতলিবলৈ দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক মই কেনেকৈ বনালোঁ। যিমানটো জোখত চেনি দিয়ে সিমানটো জোখত পানী দিব আৰু চুগাৰ চিৰাপখিনি তাৰ বনাব নালাগে, আঠা আঠা হোৱালৈকে উতলাই থাকিব লাগে। বৰ পাতলো কৰিব নালাগে, আঠা আঠা যেতিয়া হয় তেতিয়া গেছটো অফ কৰি দিব লাগে। মই এতিয়া লৰাই আছোঁ যাতে তলত চেনিখিনি লাগি নধৰে। এনেকৈ লৰাই থাকিব। এতিয়া মই তেল দি লৈছোঁ কেৰাহীত, ৰিফাইন তেল দিছোঁ গোলাপ জামুনখিনি ভাজিবলৈ। তেলখিনি গৰম হৈছে, বেছি গৰম হ'ব নালাগে। এয়া মই দিছোঁ, বেছি গৰম হ'লে মানে ভাল নহয় গোলাপ জামুনটো। এনেকৈ এটা এটাকৈ দি লৈছোঁ। গেছটো ল' কৰি ল'ব, নহ'লে মাছটো নিসিজিব আৰু ফাটি যাব আৰু পটককৈ লৰাই নিদিব। অলপ তলটো সিজিবলৈ দিব, তেতিয়াহে ভাল হয় গোলাপ জামুনটো। ভিডিঅ'টো চাই যাওক আৰু ছাবস্ক্ৰাইব যদি নাই কৰা তেন্তে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটি বজাই দিব। এয়া মই বনাই আছোঁ। এয়া চুগাৰ চিৰাপখিনি উতলি আছে। চুগাৰ চিৰাপখিনি হৈছে আৰু অলপ উতলাব লাগিব। ইলাচি দি দিছোঁ, সেইকাৰণে চুগাৰ চিৰাপখিনিৰ গোন্ধটো ধুনীয়া আহিছে। এয়া মোৰ গোলাপ জামুন হৈ গৈছে ভজা। এতিয়া মই চুগাৰ চিৰাপত দি দিম। যিমান গৰমে গৰমে দিয়ে চুগাৰ চিৰাপত, সিমানে গোলাপ জামুনখিনিয়ে চুগাৰ চিৰাপটো শুহি লয়, মাজলৈকে সোমাই যায়। এয়া হৈ গ'ল মোৰ গোলাপ জামুন। থেংক ইউ।